কথাটো তুমি কি ভাবিছা? কোনটো কথা? কেলে মাক ইয়াৰ পৰা পঠিওৱা কথাটো? সেইটো কথা মই এতিয়ালৈকে ভবাই নাই। কি কৰিলে ভাল হ'ব বাৰু? মই কেনেকে গম পাম? তুমিহে গম পাবা আকৌ। ৰ'বা, মই কিবা এটা ভাবিব লাগিব। বাবু স্কুল গ'ল? নাই যোৱা। মই আজি অফিচৰ পৰা অহাৰ পিছত কিবা এটা ভাবিম আৰু। যি কৰা সোনকালে কৰিবা। মই এনেকে নোৱাৰিছোঁ কিন্তু। আৰে মই কৈছোঁ নহয় কিবা এটা কৰিম বুলি। আৰু 2 দিন সময় দিয়া মোক। মই মাক যেনেকৈ নহ'লেও য'তে হ'লেও থৈ আহিম। তুমি ইমান চিন্তা কৰি নাথাকিবা। আৰু শুনি লোৱা, তোমাৰে অকল আমনি লগা নাই, মোৰো আমনি লাগিছে মায়ে ইয়াত থকাটো। কি ভাবিলা তুমি কথাটো? মই একোৱে ভাবি নাপালোঁ, কিন্তু মোৰ লগৰ এজনে আজি কথা এষাৰ কৈছিলে। সিহঁতৰ মাককো সিহঁতে বৃদ্ধাশ্ৰমত থৈ আহিছে, আৰু যিখন বৃদ্ধাশ্ৰমৰ কথা কৈছে তাত মায়ে বহুত ভালকৈ থাকিব। আমি তাতে থৈ আহোঁ নহ'লে? সেইটো বেয়া নহয় কিন্তু। ময়ো সেইটোকে ভাবিছোঁ। ৰ'বা, তুমি বৰ চিঞৰ বাখৰ নকৰিবা। মায়ে যাতে কথাখিনি গম পাব নালাগে, আৰু আমি মনে মনে এই ব্যৱস্থাটো কৰিব লাগিব। আৰু চাবা, বাবু যাতে কথাবোৰ গম নাপায়। সিও আইতাকক বৰ বিচাৰি ফুৰিব নহ'লে। কিবা এটা কৰিম। কাইলৈ আমি মাক থৈ অহাটো ব্যৱস্থা কৰিম। হ'ব, ঠিক আছে নহ'লে।